আচলতে আমাৰ প্ৰতিষ্ঠাপক শিক্ষক আৰু বিশিষ্ট সমাজকৰ্মী প্ৰবন্ধকাৰ লগতে বিভিন্ন সামাজিক দিশত ওতঃপ্ৰোত জড়িত থকা পৰোপকাৰী আৰু পৰিশ্ৰমী এজন ব্যক্তি প্ৰয়াত লক্ষেশ্বৰ নাথ। তেখেতৰ বিয়োগত 2018 চনৰ পৰা এই বঁটাটো ইতিমধ্যে হাওৰাঘাটৰ বিহু বাকৰিৰ মঞ্চৰ পৰা প্ৰদান কৰা হৈছে। এইবাৰ ষষ্ঠবাৰ আমি এই বঁটাটিৰ সংগীত সাধক তথা সংগীত জীয়তী আৰু ইংলং আঁতৰ বঁটাৰে বিভূষিত এই জয়মতী নাৰ্জাৰী বাইদেউক প্ৰদান কৰিলোঁ। আৰু জয়মতী নাৰ্জাৰী বাইদেউক প্ৰদান কৰিব পাই সঁচাকৈ আমি আপ্লুত হৈছোঁ, কিয়নো তেখেতৰ সুললিত কণ্ঠ আৰু গীতে আমাক মুগ্ধ কৰে। সেই গতিকে এই বছৰ আমি ন্যাস সমিতিৰ তৰফৰ পৰা এই বঁটাটো প্ৰদান কৰা হ'ল। বঁটা পাম বুলিতো মই ভবা নাই। মই খালি কামখিনি মই নিষ্ঠাৰে কৰিব বিচাৰোঁ। যি কাম কৰোঁ মই কৰিব বিচাৰোঁ। আজি হাওৰাঘাট ৰঙালী বিহু বাকৰি মঞ্চত আজি মোক মানে লক্ষেশ্বৰ নাথ শ্ৰদ্ধাৰ প্ৰয়াত লক্ষেশ্বৰ নাথ বঁটাটি মোক দিছে। ইয়াৰ আগতেও বহু কেইবাজনক দিছে। আজি মোক এই বঁটাটো দি মোক যেন আৰু গুৰু দায়িত্ব ৰাইজে যেন দিছে, এনে এটা অনুভৱ হৈছে মোৰ যে বঁটা পোৱা মানে এটা আৰু যেন বেছিকৈ মোৰ গুৰু দায়িত্ব আহি পৰে। সেই কথাটো মোৰ অনুভৱ হয় যে ৰাইজেতো মোক যিটো শ্ৰদ্ধা জনায়, যিটো মৰমেৰে, সেই মৰমৰ কৰ্মক মই যেন নিষ্ঠাৰে কাম কৰি পেলাই মই যেন আৰু আগুৱাই যাব পাৰোঁ। ৰাইজৰ কাৰণে, সমাজৰ কাৰণে যে মই কাম কৰি যাব পাৰোঁ, আজি এই বিহু বাকৰি মই যেন আৰু উৎসাহেৰে যাতে মই কাম কৰিব অকল হাওৰাঘাটত আপোনাক বঁটাটো দিয়া নাই, অলপ পিছতে আকৌ আপুনি ৰজাপথাৰলৈ গৈ আছে। আপোনাৰ তাত কি তাত ৰজাপথাৰ চিল্পতাত বিহু পাতিছে। বিশ্বদিমা বুলি কয় বৈশাগু, যিটো বড়োত বৈশাখ বুলি কয়। তাতে মোক আমন্ত্ৰিত শিল্পী মাতিছে। মই 1 ঘণ্টামানৰ মই গীত পৰিৱেশন কৰিম। আজি আপুনি হাওৰাঘাটত যি 2-3টা গান গালে সকলোৱে মন্ত্ৰমুগ্ধ। গতিকে বাদ্যযন্ত্ৰ নোহোৱাকৈ মই এনে গাবলৈ চেষ্টা কৰিলোঁ আৰু বহুত ভাল লাগিছে। আজি নিশ্চয় ভাল লাগিব। আপোনাৰ ভৱিষ্যতটো আৰু কেনেকুৱা ধৰণৰ সপোন? মানে মই যিবোৰ কৰিছোঁ সেইখিনিয়ে কৰিবলগীয়াটো বহুত আছে। আমাৰ সমাজখনত আজি অসমীয়া কৃষ্টি সংস্কৃতি সংকটত সকলোৰে মুখত খালি এইটোৱে শুনা যায় যে আমাৰ ভাষা সংকটত, অসমীয়া জাতি সংস্কৃতি বিপদত পৰিছে। গতিকে এইখিনি সময়ত সকলো অসমবাসীক এই বিহুৰ মঞ্চৰ পৰা, বিহুৰ বতৰত সকলোৱে যেন মানে নিজৰ কৃষ্টি সংস্কৃতি ল'ৰা ছোৱালীৰ প্ৰতি ধ্যান ৰাখি যে আমি যেন সকলোৱে নিজৰ জাতীয় কৃষ্টি সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে সকলোৱে যেন মানে অনুভৱ কৰে যে এজন মানুহে জাতিটো ৰক্ষা কৰিব নোৱাৰে। গতিকে সকলোৱে কৰ্তব্য বুলি মই ভাবোঁ। আপোনাক অলপমান আৰু বেছিকৈ কিবা কৰা হ'ব, মানে কি কৰা হ'ব? ধৰ যেনেকৈ ভূপেন হাজৰিকা হিয়াৰ আমঠু বুলি কোৱা হয়, আপুনিও আজি হিয়াৰ আমঠু হ'বলৈ গৈ আছে। আপুনি এজন লতা মংগেশকৰ নিচিনা হ'বলৈ গৈ আছে। ভূপেন হাজৰিকাটো হ'ব নোৱাৰে। লতা মংগেশকাৰ এগৰাকীয়ে, লতা মংগেশকাৰ কেতিয়াও জন্ম হ'ব নোৱাৰে। নহ'লে তেনেকুৱাই লাইনতে আপুনি গৈ আছে। আশীৰ্বাদ কৰক, ৰাইজে আশীৰ্বাদ কৰক। ৰাইজে ক'ব, মই নিজে ক'ব নোৱাৰিম। আমি অনুভৱ কৰিছোঁ এজন সমাজকৰ্মী হিচাপে এনে কাম কৰি যাম আৰু মই সেইটো জানো যে মই কাম কৰি ভাল পাওঁ আৰু মই কাম কৰি যাম। মোক মানে কোনোবাই বঁটা দিব, কোনোবাই কিবা কৰিব, মোক মানে এইটো মই ভাবি পেলাই কোনোদিন মই কাম কৰা নাই। মই খালি কাম কৰি যাব। অকণমান মানে আপুনি অলপ কিবা গানৰ এটা এতিয়াতো আৰু বিহু বৈশাগু বতৰ মই ভূপেন দাৰ গানটো গাইছে। মই বৈশাগু থেৰালাই আয়ো হাবাব গেছিয়াও তুফাং পাৰদেশী খেলায়া সোপেলাইবা ইউ বৈৰায়া সোপেলাইবা বহুত ধন্যবাদ আপোনাক।